Welcome to my channel. আজি আমি ক্লাস 10 চেপ্টাৰ 1 কিছুমান গুৰুত্বপূৰ্ণ MCQৰ বিষয়ে আলোচনা কৰিম যিখিনি তোমালোকৰ ফাইনাল এক্সামৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। কুৱেশ্যন নম্বৰ 1 টো চাই লোৱা। কুৱেশ্যন নম্বৰ 1 ত আছে 20 cm দৈৰ্ঘ্যৰ মেগনেছিয়াম ফিটা এডাল বালিয়া কাগজেৰে গহি পৰিষ্কাৰ কৰি লৈ তাত বাৰ্ণাৰৰ শিখাত জ্বলোৱা হ'ল। মেগনেছিয়াম ফিটাডাল উজ্জ্বল বগা শিখাৰে জ্বলি এবিধ বগা পাউডাৰত পৰিণত হ'ল। এই পাউডাৰখিনি হ'ল তোমালোকে জানাই যদি মেগনেছিয়াম ফিটা এডাল বাৰ্ণাৰৰ শিখাত জ্বলোৱা হয় তেতিয়া উজ্জ্বল বগা শিখাৰে জ্বলিব আৰু উজ্জ্বল বগা শিখাৰে জ্বলি বগা পাউডাৰত পৰিণত হ'ব আৰু এই বগা পাউডাৰ বিধেই হ'ব মেগনেছিয়াম অক্সাইড। যদি কয় যে বগা পাউডাৰ বিধৰ নাম কি তেতিয়াহ'লে তোমালোকে ক'বা যে মেগনেছিয়াম অক্সাইড। কুৱেশ্যন নম্বৰ 2 তাহা কুৱেশ্যন নম্বৰ 2 দিয়া আছে মাৰ্বলৰ ৰাসায়নিক সংকেতটো হ'ল তোমালোকে জানাই মাৰ্বলৰ ৰাসায়নিক সংকেতটো হ'ল কেলছিয়াম কাৰ্বনেট CaCO3। কুৱেশ্যন নম্বৰ 3 তাহা কুৱেশ্যন নম্বৰ 3 দিয়া আছে পাইৰুভেট ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়। পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হয় মাইট্ৰকন্ড্ৰিয়াত। গতিকে অপশ্যন নম্বৰ বি টো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 4 দিয়া আছে সোডিয়াম সালফেটে বেৰিয়াম ক্লৰাইডৰ লগত বিক্ৰিয়া কৰি বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইডৰ উৎপন্ন কৰে। ওপৰৰ বিক্ৰিয়াটো এটা এই যিটো বিক্ৰিয়া আছে বিক্ৰিয়াটো কি বিক্ৰিয়া হ'ব? সোডিয়াম সালফেটে বেৰিয়াম ক্লৰাইডৰ লগত বিক্ৰিয়া কৰিছে কৰি বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইডৰ উৎপন্ন কৰিছে। গতিকে ইয়াত আয়নৰ বিনিময় ঘটিছে আৰু যি বিক্ৰিয়াত আয়নৰ বিনিময় ঘটে এই বিক্ৰিয়াটো কি বুলি কোৱা হয়? দ্বি অপহৰণ বিক্ৰিয়া বুলি কোৱা হয়। গতিকে অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 5 টো চাই লোৱা। জাৰণ এক প্ৰক্ৰিয়া য'ত জাৰণটো কি প্ৰক্ৰিয়া হয়? জাৰণত কি হয়? অক্সিজেন যোগ হয়। সাপোজ নম্বৰ 6 টো চাই লোৱা। কুৱেশ্যন নম্বৰ 6 ত দিয়া আছে তলৰ কোনটো প্ৰক্ৰিয়াৰ বাবে তেল বা চৰ্বিযুক্ত খাদ্যবস্তুৰ পৰা দুৰ্গন্ধ ওলায়? তেল বা চৰ্বিযুক্ত খাদ্যবস্তুৰ পৰা দুৰ্গন্ধ ওলোৱাৰ মূল কাৰণটোৱে হ'ল কি? জাৰণ। জাৰণৰ বাবে তেল আৰু চৰ্বিযুক্ত খাদ্যবস্তু দুৰ্গন্ধ ওলায়। গতিকে কুৱেশ্যন নম্বৰ 7 টো চাই লোৱা। কুৱেশ্যন নম্বৰ 7 ত দিয়া আছে কেলছিয়াম অক্সাইডে তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰাৰ সময়ত তলত দিয়া পৰ্যবেক্ষণসমূহ লিপিবদ্ধ কৰা হৈছিল। অশুদ্ধ পৰ্যবেক্ষণটো হ'ল অশুদ্ধ পৰ্যবেক্ষণটো বিচাৰি উলিয়াব লাগে। কুৱেশ্যনত কি দিয়া আছে? কেলছিয়াম অক্সাইডৰ সংকেত আছিলে CaO। কেলছিয়াম অক্সাইডে তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰিছিলে। কেলছিয়াম অক্সাইডে যদি পানীৰ লগত বিক্ৰিয়া কৰে তেতিয়াহ'লে কি উৎপন্ন হ'ব? কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব। গতিকে আৰু কি উৎপন্ন হ'ব? কেলছিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম হাইড্ৰক্সাইড আৰু তাপ উৎপন্ন কৰিব। গতিকে অপশ্যন 1 ত দিয়া আছে এইটো এটা তাপগ্ৰাহী বিক্ৰিয়া নহয়। ইয়াত তাপ উৎপন্ন হৈছে গতিকে এইটো এটা তাপবৰ্জী বিক্ৰিয়া। যিহেতু আমাক অশুদ্ধ পৰ্যবেক্ষণটো বিচাৰি উলিয়াব দিছে গতিকে অপশ্যন এ টো অশুদ্ধ। সেইকাৰণে অপশ্যন এ কি হ'ব? শুদ্ধ হ'ব। শিথিলিত চূণ উৎপন্ন হয়। এইটো সঁচা। কেলছিয়াম হাইড্ৰক্সাইডক শিথিলিত চূণ বুলি কোৱা হয়। গতিকে যিহেতু এইটো সঁচা এইটো লিখিব নালাগে। অপশ্যন 3 পুৰা চূণ উৎপন্ন কৰে। পুৰা চূণ উৎপন্ন নকৰে। যেহেতু নকৰে গতিকে অপশ্যন 3 টো শুদ্ধ হ'ব। এইটো এটা তাপবৰ্জী বিক্ৰিয়া এইটো হয়। গতিকে অশুদ্ধটো বিচাৰি উলিয়াই দিছে আমি অশুদ্ধ দুটা পাইছোঁ 1 আৰু 3। গতিকে অপশ্যন চাই লোৱা। অপশ্যন 1 আৰু 3 দিয়া আছে অপশ্যন নম্বৰ বি। গতিকে অপশ্যন বি টোৱে শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 8 টো চাই লোৱা। মেগনেছিয়াম অক্সাইডে হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰি মেংগানিজ ক্লৰাইড পানী আৰু ক্লৰিন গেছ উৎপন্ন কৰিছে। তলত উল্লেখিত A, B, C আৰু D যৌগবোৰ ওপৰৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ। বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থবোৰ ক্ৰমে আচ্ছা ওপৰৰ বিক্ৰিয়াটো দিয়া আছে ইয়াত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থকেইটা বিচাৰি উলিয়াব লাগে। এতিয়া চোৱা
মেংগানিজৰ লগত অক্সিজেন আছিলে, গতিকে ই অক্সিজেন হেৰুৱাই পেলাইছে। মেংগানিজ অক্সাইডৰ পৰা মেংগানিজ ক্লৰাইড উৎপন্ন হৈছে, গতিকে মেংগানিজৰ লগত অক্সিজেন আছিলে কিন্তু ইয়াত নাই, গতিকে অক্সিজেন হেৰুৱাইছে। আৰু যদি অক্সিজেন হেৰুৱায় গতিকে ইয়াক আমি কি বুলি কওঁ? বিজাৰিত হোৱা বুলি কওঁ। গতিকে বিজাৰিত পদাৰ্থটো হ'ব মেংগানিজ অক্সাইড। নেক্সট, ইয়াত ক্লৰিনৰ লগত হাইড্ৰজেন আছিলে, কিন্তু ইয়াত ক্লৰিনৰ লগত হাইড্ৰজেন নাই। যদি হাইড্ৰজেন হেৰুৱায় গতিকে ইয়াক আমি কওঁ যে জাৰিত পদাৰ্থ। গতিকে জাৰিত পদাৰ্থটো হ'ব HCl আৰু বিজাৰিত পদাৰ্থটো হ'ব MnO2 মেংগানিজ অক্সাইড। গতিকে আমাক কৈছে জাৰিত আৰু বিজাৰিত পদাৰ্থ বিচাৰি উলিয়াবলৈ। জাৰিত পদাৰ্থটো হ'ল আৰু বিজাৰিত পদাৰ্থটো হ'ল মেংগানিজ অক্সাইড। গতিকে অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব, এ আৰু বি। কুৱেশ্যন নম্বৰ 9টো চাই লোৱা। তলৰ সন্তুলিত সমীকৰণটোত এ, বি, চি আৰু ডিৰ মান ক্ৰমে দিয়া এটা সমীকৰণ দিয়া আছে। প্ৰথমতে সন্তুলন কৰিব লাগিব। সন্তুলন কৰাৰ পিছত এৰ ঠাইত এৰ মান, বিৰ মান, চিৰ মান আৰু ডিৰ মান কি হ'ব বিচাৰি উলিয়াব লাগিব। ইয়াত চোৱা, প্ৰথমটোৱে চোৱা, ইয়াত আছে হাইড্ৰজেন 4টা, কিন্তু ইয়াত আছে হাইড্ৰজেন 2টা। গতিকে ইয়াৰ সন্মুখত 2 দিব লাগিব। 2 দিলে হাইড্ৰজেন কেইটা হৈ যাব? 4টা। হাইড্ৰজেন মিলিলে। তাৰপিছত চোৱা অক্সিজেন। অক্সিজেন ইয়াত আছে 2টা, ইয়াত আছে 2টা, 4টা, কিন্তু ইয়াত আছে কেইটা? 2টা। গতিকে ইয়াৰ সন্মুখত 2 দিব লাগিব। 2 2 4 হৈ গ'ল। ইয়াতো 2 আৰু 2 কেইটা হৈ গ'ল? 4টা হৈ গ'ল অক্সিজেন। গতিকে লেফ্ট চাইড আৰু ৰাইট চাইড ঠিক ঠাকে আছে। ইয়াতো কাৰ্বন এটা লেফ্ট চাইডত, ৰাইট চাইডতো কাৰ্বন এটাই আছে। গতিকে এৰ ঠাইত হ'ব 1, বি ঠাইত হ'ব 2। এৰ ঠাইত 1, বি ঠাইত 2, চি ঠাইত 1, ডি ঠাইত 2। গতিকে অপশ্যন নম্বৰ বিটো শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 10টো চোৱা। উল্লেখিত ৰাসায়নিক বিক্ৰিয়াটোৰ বাবে তলৰ কোনকেইটা উক্তি সত্য? এতিয়া এটা ৰাসায়নিক বিক্ৰিয়া দি আছে। এই বিক্ৰিয়াটোৰ বাবে কি কি শুদ্ধ হ'ব বিচাৰি উলিয়াব লাগে। চাই লওঁ। 1ত দি আছে আইৰণ ধাতু জাৰিত হয়। এতিয়া চোৱা, আইৰণ Fe, ইয়াত আইৰণৰ লগত অক্সিজেন নাই, কিন্তু ইয়াত আইৰণ অক্সাইডৰ উৎপন্ন হৈছে, তাৰমানে অক্সিজেন লগ হৈছে, আৰু লগ হ'লে ইয়াক আমি কি বুলি কওঁ? জাৰিত বুলি কওঁ। গতিকে আইৰণ জাৰিত হৈছে। তাৰপিছত H2O, পানী, ইয়াত অক্সিজেন আছে, কিন্তু ইয়াত হাইড্ৰজেন গেছ উৎপন্ন হৈছে, ইয়াত অক্সিজেন নাই, তাৰমানে অক্সিজেন হেৰুৱাই পেলাইছে। আৰু অক্সিজেন হেৰুৱালে ইয়াক আমি কি বুলি কওঁ? বিজাৰণ বুলি কওঁ। এইটো হ'ব জাৰিত পদাৰ্থটো হ'ব আইৰণ আৰু বিজাৰিত পদাৰ্থটো হ'ব কি? পানী। গতিকে চাই লওঁ। অপশ্যন 1ত কৈছে আইৰণ ধাতু জাৰিত হয়। ঠিকে আছে, আইৰণ ধাতু জাৰিত হৈছে। গতিকে অপশ্যন নম্বৰ এটো শুদ্ধ। পানী বিজাৰিত হয়। পানী বিজাৰিত হয়, এইটো শুদ্ধ। পানী বিজাৰিত হয়, সেইকাৰণে পানী কি বুলি কোৱা হয়? বিজাৰক পদাৰ্থ বুলি কোৱা হয়। আৰু পানী জাৰক পদাৰ্থ নহয়, পানী জাৰক পদাৰ্থ নহয়। গতিকে অপশ্যন নম্বৰ 1, 2 আৰু 3 শুদ্ধ। 1, 2 আৰু 3 ক'ত আছে? অপশ্যন নম্বৰ এত আছে। নেক্সট কুৱেশ্যন নম্বৰ 11ত আহা। তলৰ কোনটো বিক্ৰিয়া কলাবগা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা হয়? কলাবগা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা 2টা বিক্ৰিয়া আছিল। এটা হ'ল চিলভাৰ ক্লৰাইডৰ বিক্ৰিয়া, আনটো হ'ল চিলভাৰ ব্ৰমাইডৰ বিক্ৰিয়া। গতিকে চিলভাৰ ব্ৰমাইডৰ বিক্ৰিয়াটো কলাবগা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা হয়, সেইকাৰণে অপশ্যন এটো শুদ্ধ। কুৱেশ্যন নম্বৰ 12টো চোৱা। কুৱেশ্যন নম্বৰ 12ত আছে বিক্ৰিয়াটোত উৎপাদিত অদ্ৰাব্য পদাৰ্থটো চিনাক্ত কৰা। বিক্ৰিয়াটো হ'ল ছডিয়াম ছালফেটে বেৰিয়াম ক্লৰাইডৰ লগত বিক্ৰিয়া কৰি বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইডৰ উৎপন্ন কৰে। এতিয়া ছডিয়াম ছালফেটে বেৰিয়াম ক্লৰাইডৰ লগত বিক্ৰিয়া কৰাৰ পিছত বেৰিয়াম ছালফেট উৎপন্ন হ'ব, যিটো সলিড গোটা অৱস্থাত থাকিব, আৰু ছডিয়াম ক্লৰাইডটো একুৱাছ।
একুৱাছ অৱস্থাত থাকিব, মানে সোডিয়াম ক্লোৰাইডটো দ্ৰৱীভূত অৱস্থাত থাকিব আৰু অদ্ৰব্য পদাৰ্থটো তেতিয়াহ'লে কোনটো হ'ব? বেৰিয়াম সালফেট। বেৰিয়াম সালফেট অপশ্যন বিত আছে, গতিকে অপশ্যন বিটোৱে শুদ্ধ। কুৱেশ্যন নম্বৰ 13 চোৱা। কুৱেশ্যন নম্বৰ 13ত দিয়া আছে চূণশিল উত্তপ্ত কৰি পুৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? চূণশিল উত্তপ্ত কৰিলে, চূণশিলৰ সংকেত আছিল কেলছিয়াম কাৰ্বনেট CaCO3, ইয়াক উত্তপ্ত কৰিলে, তাপ প্ৰয়োগ কৰিলে কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডৰ উৎপন্ন হ'ব। আমি কি জানো? যদি এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ ভাঙি একাধিক বিক্ৰিয়াজাত পদাৰ্থৰ উৎপন্ন হয়, তেতিয়াহ'লে তাক আমি কি বুলি কওঁ? বিযোজন বিক্ৰিয়া বুলি কওঁ। বিক্ৰিয়া দেখিলে গম পাবা, যদি বিক্ৰিয়ক পদাৰ্থ এটা হয় তেতিয়াহ'লে এইটো বিযোজন বিক্ৰিয়া, আৰু যদি বিক্ৰিয়াজাত পদাৰ্থ এটা হয় তেতিয়াহ'লে এইটো হ'ব সংযোজন বিক্ৰিয়া। মনত থাকিব। এতিয়া কুৱেশ্যন নম্বৰ 14ত আহা। কুৱেশ্যন নম্বৰ 14ত দিয়া আছে তলৰ সন্তুলিত সমীকৰণটো A, B, C আৰু Dৰ মান ক্ৰমে। আগতেও এটা এনেকুৱা কুৱেশ্যন কৰা হৈছে, গতিকে A, B, C আৰু D ঠাইত এটা মান বহাব লাগে। প্ৰথমতে সন্তুলন কৰি লওঁ। ইয়াত Fe3 আছে, 3টা আইৰণ, ইয়াত আছে এটা, গতিকে ইয়াৰ সন্মুখত 3 দিলে সন্তুলন হ'ল আইৰণটো। তাৰপিছত চাওঁ অক্সিজেন ইয়াত আছে 4টা, ইয়াত আছে এটা, গতিকে সন্মুখত কিমান দিব লাগিব? 4। সন্মুখত যদি 4 দিয়া হয় অক্সিজেন 4টা হ'ল। তাৰপিছত ইয়াত হাইড্ৰজেন হ'ল 8টা, গতিকে ইয়াৰ সন্মুখত 4 দিব লাগিব, 4 2 গুণ 8। এতিয়া সম্পূৰ্ণৰূপে সন্তুলন হ'ল। প্ৰথম থাকিব 3 4 1 4, 3 4 1 4 আছে অপশ্যন নম্বৰ A, গতিকে অপশ্যন এটোৱে শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 16 চোৱা। তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয়? এনেকুৱা কুৱেশ্যন এটা আহিব পাৰে এক্সামত, ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তনৰ ওপৰত। এতিয়া আমাক কৈছে কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয়, তাৰমানে ভৌতিক পৰিৱৰ্তন কোনটো এইটো বিচাৰি উলিয়াব লাগে। মমবাতি জ্বলা এইটো ৰাসায়নিক পৰিৱৰ্তন হয়। খাদ্যৰ পাচন এইটো ৰাসায়নিক পৰিৱৰ্তন হয়। খাদ্যৰ ৰন্ধন এইটো ৰাসায়নিক পৰিৱৰ্তন হয়। একমাত্ৰ পানীৰ বাষ্পীভৱন ই ৰাসায়নিক পৰিৱৰ্তন নহয়, এইটো হ'ব কি? ভৌতিক পৰিৱৰ্তন, গতিকে অপশ্যন বিটোৱে শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 17 চোৱা। উশাহ লোৱাৰ সময়ত কি ধৰণৰ পৰিৱৰ্তন হয়? আমি যে উশাহ লওঁ এইটো কি ধৰণৰ পৰিৱৰ্তন হয়? এইটো ভৌতিক পৰিৱৰ্তন নে ৰাসায়নিক পৰিৱৰ্তন? এইটো হ'ব ৰাসায়নিক পৰিৱৰ্তন, গতিকে অপশ্যন বিটো শুদ্ধ। কুৱেশ্যন নম্বৰ 18 চোৱা। এক্স পদাৰ্থটো দহনৰ পিছত বগা পাউডাৰ গুৰি পোৱা গ'ল। এক্স এটা দ্ৰৱ, ইয়াক যেতিয়া দহন কৰা হ'ব তেতিয়া বগা পাউডাৰত পৰিণত হ'ব। বগা পাউডাৰবিধৰ নাম আছিল মেগনেছিয়াম অক্সাইড, কিন্তু এই মেগনেছিয়াম অক্সাইডটো ক'ৰ পৰা পাইছিলোঁ? কি দহন কৰাৰ পিছত? মেগনেছিয়াম ফিটা দহন কৰাৰ পিছত, গতিকে ইয়াত এক্স দ্ৰৱটোৰ নাম হ'ব কি? মেগনেছিয়াম, গতিকে অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 19 চোৱা। লেড নাইট্ৰেটে পটেছিয়াম আইডাইডৰ লগত বিক্ৰিয়া কৰি পটেছিয়াম নাইট্ৰেট আৰু লেড আইডাইডৰ উৎপন্ন হৈছে। ইয়াত আয়নৰ বিনিময় ঘটিছে, আৰু য'ত আয়নৰ বিনিময় ঘটে তাক আমি দ্বি অপহৰণ বিক্ৰিয়া বুলি কওঁ, গতিকে অপশ্যন নম্বৰ চিটো শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 20। যেতিয়া ফেৰাছ ছালফেটৰ স্ফটিক পৰীক্ষানলীত লৈ উত্থাপিত কৰা হয় তেতিয়া ফেৰাছ ছালফেট স্ফটিকৰ এটা সেউজীয়া বৰণ প্ৰায় নাইকিয়া হয়। ইয়াৰ কাৰণটো হ'ল যেতিয়া ফেৰাছ ছালফেট স্ফটিক পৰীক্ষাত লৈ উত্তপ্ত কৰা হ'ব, গৰম কৰা হ'ব, তেতিয়া কি হ'ব? পানী যিখিনি আছে এইখিনি জলৰ অণুখিনি বাষ্পীভূত হৈ উৰি যাব। সেইকাৰণে অপশ্যন নম্বৰ ডিটো শুদ্ধ হ'ব। স্ফটিকাবদ্ধ জলৰ অণু হেৰুৱাৰ বাবে ই কি হ'ব? ইয়াৰ বৰণটো এটা সেউজীয়া বৰণটো প্ৰায় নাইকিয়া হৈ যাব, গতিকে অপশ্যন নম্বৰ ডিটো শুদ্ধ। নেক্সট কুৱেশ্যন চোৱা। কুৱেশ্যন নম্বৰ 1। তলৰ কোনটো ধাতুৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে? এতিয়া কপাৰক কোনকেইটাই অপসাৰিত কৰিব পাৰিব? যিকেইটাই কপাৰতকৈ সক্ৰিয় বেছি, এইকেইটাই। কপাৰতকৈ সক্ৰিয় বেছি হ'ব জিংক, গতিকে অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব। চিলভাৰ কোৱা, গ'ল্ড কোৱা, মাৰ্কিউৰি কোৱা, এইকেইটা কপাৰতকৈ
সক্ৰিয় কম, সেইকাৰণে কপাৰক অপহৃত কৰিব নোৱাৰে। কুৱেশ্যন নম্বৰ 2, আইৰণ অক্সাইডে এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইড আৰু আইৰণ উৎপন্ন কৰিছে। ওপৰৰ বিক্ৰিয়াটো হ'ল, ওপৰৰ বিক্ৰিয়াটো কি ধৰণৰ বিক্ৰিয়া? ইয়াত চোৱা, এলুমিনিয়াম হ'ল সক্ৰিয় ধাতু আইৰণতকৈ, গতিকে এলুমিনিয়ামক কি কৰিব? আইৰণক অপহৃত কৰিব। অপহৰণ কৰি এলুমিনিয়াম অক্সাইড আৰু আইৰণৰ উৎপন্ন কৰিছে। যিহেতু ইয়াত অপহৃত হৈছে, গতিকে এই বিক্ৰিয়াটোৰ নাম হ'ব কি? অপহৰণ বিক্ৰিয়া। গতিকে অপশ্যন নম্বৰ চিটো শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 3, কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লুৰ গুৰিত যোগ কৰা হয়? লঘু হাইড্ৰক্লৰিক এচিড যদি লুৰ গুৰিত যোগ কৰা হয়, তেতিয়াহ'লে কি ঘটিব? লুৰ গুৰি মানে কি? আইৰণ। আইৰণক যদি HCl ৰ লগত যোগ কৰা হয়, হাইড্ৰক্লৰিক এচিডৰ লগত যোগ কৰা হয়, তেতিয়াহ'লে কি উৎপন্ন হ'ব? আইৰণ ক্লৰাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব। গতিকে অপশ্যন নম্বৰ এটো শুদ্ধ, হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 4টো চোৱা। কুৱেশ্যন নম্বৰ 4ত দিয়া আছে, ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ 10 ml হাইড্ৰক্লৰিক এচিডৰ দ্ৰৱ এটাৰ 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। 10 ml যদি 8 ml প্ৰশমিত কৰে, তেতিয়াহ'লে 20 ml কিমানক প্ৰশমিত কৰিব পাৰিব? দুগুণ হৈছে। 10 যদি 8 ml কৰে, তেতিয়াহ'লে 20 ml কিমান কৰিব পাৰিব? 16 ml প্ৰশমিত কৰিব পাৰিব। গতিকে অপশ্যন নম্বৰ 3টো শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 5, বনস্পতিজাত দ্ৰব্যৰ পাচন হাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ? এইটো হ'ব কি? তাপবৰ্জী বিক্ৰিয়া। গতিকে অপশ্যন বিটো শুদ্ধ হ'ব। বনস্পতিজাত দ্ৰব্যৰ যেতিয়া পাচন হাৰলৈ পৰিৱৰ্তন হ'ব, তেতিয়া কি হ'ব? তাপৰ উৎপন্ন হ'ব। গতিকে এই বিক্ৰিয়াটোক আমি তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি ক'ম। নেক্সট কুৱেশ্যন নম্বৰ 6, বেৰিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ আৰু ছডিয়াম ছালফেটৰ জলীয় দ্ৰৱ যোগ কৰাৰ ফলত অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইডৰ দ্ৰৱত প্ৰস্তুত হ'ল। উক্ত বিক্ৰিয়াটোৰ বাবে তলৰ কোনটো অৱস্থা চিহ্নসহ সন্তুলিত সমীকৰণ শুদ্ধ হ'ব? এতিয়া সন্তুলিত সমীকৰণ কোনটো শুদ্ধ হ'ব লিখিব লাগে। আমি জানো বেৰিয়াম ক্লৰাইড প্ৰথমতে চাব লাগিব সন্তুলন কৰা আছে নে নাই। গতিকে অপশ্যন এটো সন্তুলন কৰা নাই, গতিকে অপশ্যন এটো নহ'ব। নেক্সট চোৱা, অপশ্যন বি, অপশ্যন বিটো সন্তুলন কৰা নাই, গতিকে অপশ্যন বিও নহ'ব। অপশ্যন চিটো সন্তুলন কৰা আছে যদিও, চোৱা অপশ্যন চি, বেৰিয়াম ক্লৰাইডটো একুৱাছ অৱস্থাত থাকিব, ঠিক আছে, কিন্তু ছডিয়াম ছালফেটটো গোটা অৱস্থাত নাথাকে, চলিড অৱস্থাত নাথাকে। গতিকে অপশ্যন চিটো অশুদ্ধ। অপশ্যন ডিটো শুদ্ধ হ'ব। বেৰিয়াম ক্লৰাইড একুৱাছ অৱস্থাত থাকিব, ছডিয়াম ছালফেটটো একুৱাছ অৱস্থাত, বেৰিয়াম ছালফেটটো থাকিব গোটা অৱস্থাত, আৰু ছডিয়াম ক্লৰাইডটো থাকিব একুৱাছ অৱস্থাত। গতিকে অপশ্যন ডিটো শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 7টো চোৱা, তলৰ কোনটোত ৰাসায়নিক বিক্ৰিয়া ঘটা নাই? ৰাসায়নিক বিক্ৰিয়া ঘটা নাই, তাৰমানে ভৌতিক পৰিৱৰ্তন। খাদ্য হজম হোৱা, এইটো ৰাসায়নিক বিক্ৰিয়া হয়, গতিকে অপশ্যন এটো নহ'ব। শ্বসন, এইটো ৰাসায়নিক বিক্ৰিয়া হয়, গতিকে অপশ্যন বিটো নহয়। মমবাতি জ্বলা, এইটো ৰাসায়নিক বিক্ৰিয়া হয়, কিন্তু মমবাতি গলা এইটো ৰাসায়নিক বিক্ৰিয়া নহয়, গতিকে এইটোৱে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 8 চোৱা, এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই তলৰ কোনটো সূত্ৰ মানি চলে? আমি জানোৱে বৰৰ নিত্যতা সূত্ৰ নাইবা বৰৰ ৰক্ষণশীলতা সূত্ৰ এইটো মানি চলে, গতিকে অপশ্যন বিটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 9, জাৰক পদাৰ্থৰ ক্ষেত্ৰত তলৰ উক্তিবোৰৰ কোনটো সত্য? জাৰক পদাৰ্থবোৰে কি কৰে? জাৰক পদাৰ্থই বেলেগক অক্সিজেন দিয়ে, গতিকে অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন চোৱা, জিংক ধাতু কপাৰ ছালফেটৰ দ্ৰৱত দি 30 মিনিটৰ পিছত পৰ্যবেক্ষণ কৰিলে দ্ৰৱটোৰ ৰং কি হ'ব? যদি জিংক ধাতু কপাৰ ছালফেটৰ দ্ৰৱত দিয়া হয়, জিংক ধাতু কপাৰ ছালফেটৰ দ্ৰৱত যদি দিয়া হয়, তেতিয়াহ'লে জিংকে কপাৰ কি কৰিব? কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপহৃত কৰি জিংক ছালফেট আৰু কপাৰৰ উৎপন্ন কৰিব।
এতিয়া জিংক সালফেটৰ ৰংটো কেনেকুৱা হ'ব জিংক সালফেটৰ ৰঙে নাই গতিকে এইটো ৰংহীন হ'ব অপচন নম্বৰ খটো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 2 চোৱা ৰিমাই এটা বিকাৰত 5 মিলিলিটাৰ লেড নাইট্ৰেট দ্ৰৱ লৈ তাত প্ৰায় 4 মিলিলিটাৰ পটাছিয়াম আয়োডাইড দ্ৰৱ যোগ কৰিলে তাই কি দেখিলে তাই হালধীয়া ৰঙৰ অধক্ষেপৰ দেখা পাব গতিকে অপচন নম্বৰ খটো শুদ্ধ হ'ব